নমস্কাৰ বন্ধুসকল, আজি মই উদয়ন থিয়েটাৰ চাবলৈ গৈ আছোঁ আৰু মই দেৱাশ্ৰী গগৈ আপোনালোকে চিনি পায়, জনপ্ৰিয় অভিনেত্ৰী। মই দেৱাশ্ৰী বাক লগ কৰিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই থাকিম ভিডিঅ'টো। থিয়েটাৰ চাবলৈ গৈ আছোঁ। এই ভাইটিটোৰ লগত গৈছে আমাৰ জয়ন্ত আৰু থিয়েটাৰ চাব গৈ আছোঁ। দেৱাশ্ৰী বাক লগ পাম। ৰাস্তাতে এখন গাড়ী লগ পালোঁ, ইয়াত দেখিছে গাড়ীখন গৈ আছে আৰু মই খোজকাঢ়ি গৈ আছোঁ। থিয়েটাৰ ফিল্ডটো বেছি দূৰ নহয়, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু ৰাস্তালৈ গৈ থাকোঁতে আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটো কিমান দূৰ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আহি খোজকাঢ়ি আহি পাই গ'লোঁ। এখন দলং পাইছোঁ, সেই তাতে আপোনাৰ পেণ্ডেলটো আছে, তাতে আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইফালে ভাইটি এটা আৰু এতিয়া থিয়েটাৰ আৰম্ভ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই থাকক। বা মোৰ লগত আছে। হয় বা আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বা আপোনাক কেইটামান মই প্ৰশ্ন সুধিব বিচাৰিছোঁ। হয় বা আপোনাৰ নাটকখন চাই ভাল লাগিলে। আপোনাৰ ঘৰ ক'ত বা? মোৰ অৰিজিন তোমাৰ গোৱালপাৰা দুধনৈ বুলি কয়। গুৱাহাটীত থকা হয় বাৰু। হয় বা আপোনাক এটা কুৱেশ্যন সুধিব পাৰোঁনে? কালি যেতিয়া নেকি নাটকখন মই চাইছিলোঁ, আপোনাৰ মানে দেৱাশ্ৰী বাৰ নিচিনা একেই মানে, গতিকে মই কনফিউজ হৈ গৈছিলোঁ। গতিকে মোৰ লগৰ কেইটামানে সুধিছে যে আপোনালোক দুয়ো বাই ভনী নেকি? নহয় দেই, তাই হৈ গ'ল সম্পূৰ্ণ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আৰু মই হৈ গ'লোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট। সম্পূৰ্ণ বেলেগ, একদম ইমূৰ সিমূৰ। কিন্তু হয়, মানুহৰ মিল থাকে দিয়াচোন। সকলোৱে কৈছে ইয়াত বুলি নহয়, বহুত জেগাত পাইছোঁ। কিছুমানে ভনীয়েক বুলিয়ে ভাবি লৈছে তেনেকুৱা, কিন্তু নাই আমি বহুত ইমূৰ সিমূৰ একচুৱেলি। হয় বা আপুনি এনেই কি খাই ভাল পায়? আপুনি এনেই লোকেল খানা ভাল পায়নে নে হোটেলৰ খানাবিলাক ভাল পায়? মই সঁচা কথা ক'ব গ'লে লোকেল আমাৰ যিবোৰ খানা হয়, ধৰি লোৱা মাছ, পিটিকা, এইবোৰ খুব ভাল পাওঁ। হয় বা আপোনাৰ ইউটিউব চেনেল আছে, মই সেইটো চাইছোঁ। ইউটিউব চেনেলটো ভাল লাগে আৰু আজি ডান্সো ভাল লাগিলে আপোনাৰ। থেংক ইউ। হয় বা আপুনি ক'ত পঢ়িছিলে, মানে কিমানলৈকে পঢ়িছিলে আপুনি? মই তোমাৰ গ্ৰেজুৱেশ্যন কৰিলোঁ হেণ্ডিক গাৰ্লছ কলেজৰ পৰা, তাৰপাছত মাছ কমিউনিকেশ্যন কৰিলোঁ ইউনিভাৰ্চিটি আইডিলৰ পৰা। হয়, আপুনি উদয়ন থিয়েটাৰৰ পিছত আৰু বেলেগ থিয়েটাৰ কৰিম বুলি ভাবিছে নেকি? আছে প্লেনিং। এইবাৰ মোৰ ছেকেণ্ড বছৰ, প্ৰথম বছৰ আশীৰ্বাদত আছিলোঁ, এইবাৰ উদয়ন থিয়েটাৰ নেক্সট নিশ্চয় আছে, কিন্তু এতিয়ালৈকে মানে ঠিক হোৱা নাই। চাওঁ, সময় আছে কি হয়। বা আপুনি ইমান টাইম দিয়াৰ বাবে ধন্যবাদ। মোৰ আচুৰ চন্দ্ৰ চেনেলটোলৈ বাক স্বাগতম জনাইছোঁ। হয় বা আপোনাৰ নাটকখন চাই ভাল লাগিলে। থেংক ইউ। হয় বা আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অৰিজিনেল মই ডিব্ৰুগড়ৰ হয়, মই নামৰূপৰ ছোৱালী। হয় বা আপুনি কি খাই ভাল পায়? মইতো এনেই বিশেষ প্ৰথমটো মোৰ মাৰ হাতৰ চিকেন খাই বিৰাট ভাল পাওঁ, চিকেন আৰু পোলাও। এনেই মই ফাষ্ট ফুড ইমান বেছি নাখাওঁ, কিন্তু তথাপিও ফাষ্ট ফুডৰ ভিতৰত ক'বলৈ গ'লে মই নুডলছ খাই বিৰাট ভাল পাওঁ, চাইনিজ। হয় বা কালি নাটকখন চাওঁতে মই কনফিউজ হৈ গৈছিলোঁ। আপোনাৰ যোনজনী কালি নাটকত ভণ্টি পাৰ্ট লৈছিলে, আপুনি বুলি ভাবিছিলোঁ মই মানে। আচ্ছা হয় নেকি? আমাক বহুতে কয়। তেখেতৰ নামটো হ'ল ভাইলিনা বৰুৱা। তাই খুব মোৰ ভাল বন্ধু আৰু লগতে আমি এইখন থিয়েটাৰত একেলগে কাম কৰি আছোঁ। খুব ভাল লাগিছে তাইৰ লগত কাম কৰি। আমাৰ মানে ফেচিয়েল ষ্ট্ৰাকচাৰটো খুব একেই দুইজনীৰে, সেইকাৰণে আমাৰ দুজনীকে বহুতে বা ভণ্টি বুলিও কয়। হয় বা আপুনি পঢ়া শুনা কিমানলৈকে কৰিছিলে আৰু ক'ত পঢ়িছিলে? হয়, মই মোৰ স্কুলিং মই নামৰূপত কৰা, তাৰপিছত মই HSO নামৰূপত কৰিছোঁ, BA মই কৰিছোঁ গুৱাহাটী বি বৰুৱা কলেজ আৰু মাষ্টাৰ্ছ মই কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি। বা অকণমান ইমানখিনি টাইম দিয়াৰ বাবে আপোনাক ধন্যবাদ। ইয়াৰে পিছত আপোনালোকক অকণমান নাটক দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে চাই থাকক। বেছি দেখুৱাব নোৱাৰোঁ। কিমান বছৰৰ পৰা কাম কৰি আছে? তোমাৰ মা-দেউতা নাই? আপুনি কৈছিল বনপৰা ছোৱালী এজনী লাগে। কৈছিলোঁ পাহৰিছিলোঁ। আহিছিল এই লৈ আহিছোঁ মই। ছোৱালী নালাগে, বৰ লাজ কৰি সেইকাৰণে পালোহি। থিয়েটাৰ চাই আহি চকুটো অলপ টোপনি ধৰিছে, চকুটো ফুলি উঠিছে, ৰঙা হৈ গৈছে, মানে বহুত টোপনি ধৰিছে। যদি সঁচাকৈ আপোনালোকে ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল লাগিছে, তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ অহাবিলাকে ধুনীয়াকৈ ছাবস্ক্ৰাইবটো কৰি ঘণ্টা বটনটো টিপি দিব। এতিয়া মই শুই যাওঁ।
ধন্যবাদ।